নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ৰেচিপি চেনেল PR কিটচেনলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বাদামৰ বৰফিৰ এটা সুন্দৰ ৰেচিপি। এই ৰেচিপিটোৰ কাৰণে মই লৈছোঁ 250 গ্ৰাম বাদাম। এতিয়া এই বাদামখিনি অলপ ভাজি ল'ব লাগিব, যাতে বাদামৰ গাত থকা বাকলিখিনি আমি গুচুৱাই পেলাব পাৰোঁ। বাদামখিনি ভাজিবৰ কাৰণে গেছ ষ্ট'ভত এখন কেৰাহী পাতি লৈছোঁ আৰু যেতিয়া বাদামখিনি ভাজি থাকিব তেতিয়া জুইটো মিডিয়াম ফ্লেমত ৰাখিব আৰু প্ৰয়োজন অনুসৰি কম বেছি কৰি থাকিব পাৰে। বাদামখিনি ভাজি থাকোঁতে যেতিয়া বাদামৰ বাকলিবিলাক ফাটিবলৈ আৰম্ভ কৰে তেতিয়া গম পাব যে বাদামখিনি ভাজা হৈ গৈছে। নহ'লে আৰু এটা কাম কৰি চাব পাৰে, হাতেৰে মোহাৰিও চাব পাৰে। যদি হাতেৰে মোহাৰি দিওঁতে তৎক্ষণাত বাকলিটো গাৰ পৰা এৰুৱাই গৈছে তেতিয়াই বাদামখিনি কেৰাহীৰ পৰা নমাই থ'লে হৈ গ'ল। এতিয়া মোৰ বাদামখিনি ভাজা হৈ গ'ল। এতিয়া বাদামখিনি ঠাণ্ডা হ'বৰ কাৰণে মই কাঁহী এখনত বাকি লৈছোঁ। বাদামখিনি ঠাণ্ডা হোৱাৰ পিছত মই হাতেৰে মোহাৰি বাকলিবিলাক এৰুৱাই পেলাইছোঁ। বাদামৰ বাকলিবিলাক গুচুৱাবলৈ একেবাৰে সহজ। হাতেৰে মোহাৰি দি অকণমান শুকুৱাই দিলে বাকলিবিলাক উৰি গুচি যায়। গতিকে মই সেনেকৈয়ে বাকলিবিলাক আঁতৰাই দিছোঁ। বাকলি গুচোৱাৰ পিছত এতিয়া মই বাদামখিনি মিক্সিত মিহি কৰি ল'ম। এতিয়া ইয়াতে মই 3 চামুচ মিল্ক পাউডাৰ দিছোঁ। আপোনালোকে যিকোনো মিল্ক পাউডাৰ ল'ব পাৰে, এভৰিডে হওক, আমুলে হওক, যিকোনো মিল্ক পাউডাৰ ইয়াত ব্যৱহাৰ কৰিব পাৰে। আৰু মই 3 চামুচ লৈছোঁ। 3 চামুচতকৈ বেছি ল'লেও একো নহয়, বৰফিকেইটাৰ সোৱাদ বাঢ়িব। আৰু ইয়াতে মিল্ক পাউডাৰ দিয়াৰ কাৰণ এটাই, মানে আমি যেতিয়া বাদামখিনি গুড়ি কৰি ল'ম তাৰ পৰা এটা তেল ওলায়। গতিকে ইয়াত যদি আমি মিল্ক পাউডাৰখিনি মিক্স কৰি দিওঁ তেতিয়া মিল্ক পাউডাৰে তেলখিনি শুহি লয়। এতিয়া বাদামখিনি গুড়ি কৰা হৈ গ'ল। এইখিনিতে আপোনালোকক এটা কথা কওঁ, যেতিয়া বাদামখিনি গুড়ি কৰিব তেতিয়া মিক্সিটো একেৰাহে বেছি সময় চলাই নিদিব। সেইকাৰণে এটা কাম কৰিব, আপোনালোকে 5-6 ছেকেণ্ডৰ কাৰণে মিক্সিটো চলাব, তাৰপিছত অকণমান সময় ৰখি দিব, আকৌ 5-6 ছেকেণ্ডৰ কাৰণে মিক্সিটো চলাব, আকৌ ৰৈ দিব। এনেকৈ ৰৈ গুড়ি কৰি ল'ব। এতিয়া বাদামৰ গুড়িখিনি চালি ল'ব লাগিব। বাদামৰ গুড়িখিনি চালি লোৱা হৈ গ'ল আৰু মই 4টা ইলাচি থেতেলিয়াই লৈছিলোঁ আৰু ইলাচিৰ গুড়িখিনি মই চেকনিখনৰ সহায়তে ইয়াত চালি দিছোঁ। এতিয়া মই চেনিৰ চিৰাপখিনি বনাই ল'ম। বাদাম যিহেতু এই বাতিটোৰে 1 বাতি দিছিলোঁ, গতিকে চেনি মই আধা বাতি লৈছোঁ। এতিয়া এই কাপটোত আধা কাপতকৈ অলপ বেছি পানী আছে। এইখিনি পানী মই চেনিখিনিত দি দিছোঁ। যিহেতু এই কাপটোৰে মই চেনিখিনি জুখি লৈছিলোঁ, এই কাপটোৰে 1.5 কাপ চেনি দিওঁতে বাতিটোত আধা বাতি চেনি হৈছিল। সেইকাৰণে মই চেনিখিনিত পানী আধা কাপতকৈ অলপ বেছি দি দিছোঁ। এতিয়া চেনিখিনি ভালকৈ লৰাই থাকিব লাগিব। চিৰাপখিনি যেতিয়া ডাঠ হৈ আহিব তেতিয়া এডাল তাৰ হৈছে নে নাই আঙুলিত লৈ চাব। এয়া দেখিছে নহয়, ধুনীয়াকৈ এডাল তাৰ উঠি গৈছে, তাৰমানে আমাৰ চিৰাপখিনি ৰেডি হৈ গৈছে। এতিয়া কি কৰিম দেখুৱাই আছোঁ। এতিয়া বাদামৰ গুড়িখিনি চেনিৰ চিৰাপত দি ধুনীয়াকৈ চেনিৰ চিৰাপখিনিৰ লগত বাদামৰ গুড়িখিনি মিক্স কৰি ল'ব লাগিব। এইখিনি এতিয়া নমাব পৰা হৈ গৈছে। লাৰি থাকোঁতে যেতিয়া কেৰাহীৰ পৰা ধুনীয়াকৈ এৰি আহিব তেতিয়াই লগে লগে নমাই থ'ব।
এতিয়া এইখিনি বাটাৰ পেপাৰ এখনত বাকি ল'লোঁ আৰু বাটাৰ পেপাৰখনেৰে অলপ সময় মই এইখিনি মুঠি ল'ম। এতিয়া এইখিনি মুঠি লোৱা হৈ গ'ল। ইয়াৰ পিছত এইখিনি বেলনা মাৰি এডালৰ সহায়ত বেলি ল'ম। বেলোতে আপোনালোকে বৰফিকেইটা যদি পাতল কৰিব বিচাৰে তেনেহ'লে পাতলকৈ বেলি ল'ব, আৰু যদি ডাঠ কৰিব বিচাৰে তেতিয়াহ'লে ডাঠকৈ বেলি ল'লে হ'ব। কাঁহীখনত বেলিবলৈ অসুবিধা হোৱাত এইখিনি মই টাইলছতে নমাই ল'লোঁ। বেলা জেগাখিনি অলপ আহল বহল হ'লে ভাল হয়, নহয়নে বাৰু? এলমণ্ড কেইটামান সৰু সৰুকৈ কাটি লৈছিলোঁ, তাকে ইয়াৰ ওপৰত টুকুৰাবিলাক ছটিয়াই দিলোঁ। তাৰপিছত বেলনা মাৰিডালেৰে অকণমান ওপৰত বেলি দিলোঁ। এতিয়া বৰফিকেইটা যিমান চাইজৰ কৰিব বিচাৰে সিমান চাইজত কাটি ল'লে হৈ গ'ল। বৰফিকেইটা কাটোতে অকণমান গৰমে থাকোঁতে কাটিব পাৰিলে ভাল হয়। ঠাণ্ডা হ'লে কাটোতে মানে কেতিয়াবা ফাটি যাবও পাৰে, সেইকাৰণে অকণমান গৰমে থাকোঁতে বৰফিকেইটা কাটি ল'ব। এতিয়া ধুনীয়াকৈ এপিচ এপিচকৈ বৰফিকেইটা কাটি যাব। মোৰ বৰফিকেইটা কাটি লোৱা হৈ গ'ল। কেনেকুৱা হৈছে বাৰু দেখিবলৈ জনাবচোন। খাবলৈ কিন্তু খুবেই সোৱাদ হৈছে। গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।